হাই ৱেলকাম বেক টু মাই চেনেল। আশা কৰিছোঁ আপোনালোকৰ ভাল, মোৰো ভালেই। আজি মই এটা বিশেষ কামত আহিছোঁ। ছোৱালীৰ গানৰ শ্বুটিঙত আহিছোঁ। ৰূপাংকিতা আৰু অলংকিতাই গাইছিলে জুবিনৰ লগত 2012 চনতে। তাই এইবাৰ ভিডিঅ'টো কৰিলে। আগতে ভিডিঅ'টো নাছিলে, অডিঅ' আছিলে। এইবাৰ ভিডিঅ'টো বনালে। তাৰ কাৰণে ছোৱালীক ক'লে, সৰু ল'ৰা ছোৱালী কেইজনীমান লাগে কাৰণে তাৰ বাবে ময়ো আহিলোঁ। ৰাতিপুৱা 7টাতে আহিলোঁ। আমি আছোঁ এতিয়া তপোবনত। চাওকচোন কিমান ধুনীয়া দেখিছেনে। আমি বাৰু ছাত ৰখি আছোঁ, নদীৰ পাৰলৈ যোৱা নাই। এয়া শ্বুটিঙৰ কাম চলি আছে ডাঙৰবিলাকৰ। শ্বুটিঙৰ সময়খিনি বৰ বিৰক্তিদায়ক। ইমান ৰখিব লাগে, এটা শ্বট লওঁতেই বহুত সময় লাগি যায়। তাৰ বাবে আমি ৰাতিপুৱাই ওলাই আহিছোঁ কাৰণে আমনি হৈ গৈছোঁ। ছোৱালীহঁতৰ এটা শ্বট লোৱা হৈ গ'ল আৰু বাকী আছে বোলে। আমি ৰখি থাকিব লগা হৈছে সেইকাৰণে। এয়া আজি গানৰ শ্বুটিঙত কিছু দৃশ্য। কৈছোঁ যে যোনেই য'তে যি শ্বুটিং বা ফটোশ্বুটত নাযাওক কিয়, ঘৰৰ পৰা খোৱা বস্তু ধুনীয়াকৈ টাইমৰ কাৰণে লৈ যাব লাগে, যেন তেতিয়া আৰু একো সুবিধা নহয়। এয়া আহোঁতে সকলোবোৰ ধুনীয়াকৈ বহি আহিলোঁ। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। সকলোবোৰ লগ হৈ একেলগে আহিলোঁ, দিনটো কটালোঁ, ভাল লাগিলে। এয়া ছোৱালীৰ ফটোশ্বুটৰ ফটো। আপোনালোকক কৈছিলোঁ নহয় সিদিনাখন ছোৱালীক যে ফটোশ্বুটত লৈ গৈছিলোঁ, তাৰ ফটো আহি গ'ল। সেইবাবে মই ভিডিঅ'টোৰ শেষত ফটোকেইকপি দি দিলোঁ। চাবচোন ফটোকেইকপি কেনেকুৱা হৈছে। ফটোকেইকপি চাই আপোনালোকে কমেণ্ট কৰিব ভাল হৈছেনে নাই। আজিলৈ আহিছোঁ, বাই বাই।